বহুত সিম্পল হয় আপোনালোকে বনাই ল'ব যাতে বস্তুবিলাক সিজিলকৈ ৰাখিলে ভাল লাগিব এইটো চাওক কিমান এতিয়া ভাল লাগিছে हेलो एवरीवन मोर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি মই আছো পাকঘৰত তো পাকঘৰৰ বিষয়ে অলপ আপোনালোকক কওঁ সো পাকঘৰত আমাৰ বস্তুবিলাক কেনেকৈ থৈছে সেইটো অলপ দেখুৱাই দিওঁ বস্তুবিলাক আচলতে সিজিল নহয় তো এফালে চাব দেই আপোনালোকে কেনেকৈ থৈ দিছে চাওক বস্তুবিলাক কেনেকৈ থৈ দিছো একেবাৰে সিজিল নহয় দেখিও ভাল নালাগে সো এইবিলাক সিজিলকৈ থবৰ কাৰণে আমি বাহিৰে বস্তু এটা তৈয়াৰ কৰিছো আৰু সেইটো আপোনালোকক দেখুৱাই দিম তো ভিডিঅ'টো চাই থাকিব এইফালে চাওক ভাইটিয়ে বনাই আছে এইবিলাকত কাঁহী প্লেট ধুনীয়াকৈ থ'ব পাৰিব এইবিলাক ফুটাবিলাক কেনেকৈ বনাইছে চাব দেই আপোনালোকে এইটো একদম চিধাকৈ ফুটাটো দিয়া নাই অলপ বেকাকৈ ফুটাইছে ন অলপ বেকাকৈ ফুটাইছে ইয়াত থ'ব প্লেট আৰু সিফালৰটোত থ'ব কাঁহী ন কাঁহী ভাইটিয়ে বনাব পাৰিছে আৰু বাঁহেৰে তৈয়াৰ কৰিছে সো কম খৰচতে আপোনালোকে বনাব পাৰিব কিনিব নালাগে মাটি ঘৰটো ধুনীয়াকৈ সো এতিয়া আপোনালোকক মই এতিয়া ফিটিং কৰি আছে কালাৰ চালাৰ দি হৈ গ'ল আৰু এতিয়া ফিটিং কৰি পেলাই বস্তুবিলাক সজাই মেলি আপোনালোকক দেখুৱাই দিম অলপ বেকাকৈ দি বেকাকৈ জোখমতে আপোনালোকে ফুটাবিলাক ফুটাই ল'ব তেতিয়াহে হ'ব নহ'লে ঢিলা হ'লে বা বেকা বেকি হ'লে বস্তুটো থ'বলৈ বেয়া হৈ যায় দুইটাতে বনাই হৈ গ'ল আমি এতিয়া বস্তুটো ধুনীয়াকৈ ৰাখি ল'ম আৰু সৰুটো ইফালে থৈ দিয়া কিমান ধুনীয়া লাগিছে ন এতিয়া কাঁহীখন সজাই দিয়া আকৌ ৱাও ৱাও মজা লাগিছে দেই এইফালে চাওক এনেকৈ ধুনীয়াকৈ থ'ব পাৰিব বনাই ল'ব আপোনালোকেও যাতে বস্তুবিলাক সিজিলকৈ দেখে এতিয়া কিমান ভাল লাগিছে বস্তুবিলাক আৰু এটা বস্তু ভাইটিয়ে বনাই দিছে এইফালে চাওক এইটো কাঠৰ হয় এইটো আৰু ছাতি দাণ্ডি হয় এইকেইটা এনেকৈ ফুটা কৰি লৈছে আৰু ইয়াত হেৰি এনেকৈ ফুটা কৰি এইবিলাক দি দিছে ইয়াতে বস্তুবিলাক এনেকৈ ওলমাই থ'ব পাৰিব ভাল লাগিব নিজে বনাব পাৰিব তো এইফালে চাওক এতিয়া বহুত ভাল লাগে দেখি তো আজিৰ ভিডিঅ'টো ইমান আছিলে যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ